everyone, মই জ্ঞানেশে স্বাগতম জনাইছো এটি নতুন ভিডিঅ'লৈ আৰু আজি আমাৰ ফ্ৰেছাৰ্ছ আছে ইয়া বন্তি প্ৰজ্বলনেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভণি কৰা হয় আমন্ত্ৰণ জনাইছো বিএড প্ৰথম বৰ্ষৰ সত্ৰীয়া নৃত্য পৰিৱেশনকাৰী দলটি চিনিয়ৰসকলে সমবেত সংগীত পৰিৱেশন কৰে তাৰ পাছতে এয়া মঞ্চত প্ৰিন্সিপাল ছাৰ লগতে স্পেচিয়েল গেষ্ট আৰু মেম আৰু ছাৰহঁতক বহিবলৈ দিয়া হয় আৰু তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ইয়াৰ পাছতে তেওঁলোকে তেওঁলোকৰ বক্তব্য আগবঢ়ায় লগতে স্বাগতম নমস্কাৰ Today, it is bright and sunny morning. I am very delighted to stand before you. ড্ৰেছ চেঞ্জ কৰি ল'লোঁ দিহানাম গাই পেলাই আজি কলমপাৰৰ ঐতিহ্যমণ্ডিত কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ পৰিৱেশ উদুলি মুদুলি উজনি নামনি একাকাৰ কৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ মহাবিদ্যালয়ত পদস্পৰ্শ কৰা প্ৰত্যেক গৰাকী নৱাগতাক আমি জনাইছো স্বাগতম হে নৱাগতা সতীৰ্থবৃন্দ আমাৰ কলিয়াবৰ শিক্ষা মহাবিদ্যালয় হ'ল এখন সেউজীয়া সপোনৰ নগৰ It's an opportunity to build a sense of belonging in this college. To our teachers, thank you for always guiding us with Coming together is a beginning. Making together is progress. Working together is success. Most Honorable dear Sir T. Kumbang, the Principal of Kaliabar College of Education, respected President Sir, and our beloved teachers, and all the faculty members, a very good afternoon to you all. New friends, new memories,
and a whole lot of fun. And Freshers' Day is one of the most memorable days of college life. এয়া BA প্ৰথম বৰ্ষৰ শিক্ষক শিক্ষাৰ্থীসকল অৰ্থাৎ আমি বনোৱা ক্ৰাফ্টৰ যিখিনি বস্তু বনাইছিলোঁ সেইখিনি এনেদৰে প্ৰদৰ্শনী কৰি ৰখা হৈছে আৰু তাকে চাবলৈ আহিছে সকলোৱে আৰু এয়া তাৰ পাছতে আমি এয়া খানা খাওঁ আৰু এখন এয়া শুভেচ্ছা পত্ৰ দিয়ে গান নাচ এইবোৰ মাজে মাজে মিছ এণ্ড মিষ্টাৰ ফ্ৰেছাৰ্ছৰ বাবেও প্ৰিপেৰেশ্যন কৰি থকা হৈছে কম্পিটিশ্যন চলি আছে Why do you think you stand out from all the other contestants who do? তাৰপাছতে সকলোৱে পুৰা নাচোঁ ফূৰ্তি কৰোঁ আৰু দিনটো এনেদৰে পুৰা এনজয়কৈ পাৰ হয় আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই